हाय फ्रेंड्स की खबर आशा करो সকলৰ ভাল তো আজি ভিডিওৰ টপিকটো হৈছে ব্লেড এখন দেখি আছে আপোনালোকে ব্লেড তো আজি ভিডিওৰ টপিকটো হৈছে ব্লেড তো ভিডিওটো আৰম্ভ কৰিম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰমত কাহৰে যেটো বেল আইকন থাকে নিশ্চয় প্ৰেছ কৰিব যাতে মই আগতে নতুন নতুন ভিডিও পোনপ্ৰথমে আপোনালোকে পাব পাৰে তো আমাৰ টপিকটো আছিল ব্লেড আপোনালোকে ব্লেডখন দেখি আছে সকলোৱে দেখিছে আৰু এতিয়াও দেখি আছে ব্লেডখনৰ মাজত আপোনালোকে মন কৰিছে ইয়াতে ফুটা আছে আজি বুলি নহয় আপোনালোকে আগতে মন কৰিছে ফুটা বিলা কিয় দিয়া হৈছে কেতিয়াবা আপোনালোকে ভাবিছে না সকলো ব্লেডৰ আকাৰ এনেকুৱা একই কিয় বেলেগ কিয় নহয় তো মই কৈ আছো এনেকুৱা কিয় হল ফাৰ্স্ট ব্লেড কোম্পানী আছিল জিলেটে যেতিয়া ব্লেড উলিয়াইছিলে তো তেওঁলোকে ব্লেডৰ লগত ৰেজাৰ উলিয়াইছিল আৰু ৰেজাৰৰ ব্লেডখন ফিট কৰিবৰ বাবে দুটা নাটৰ ব্যৱস্থা কৰা আছিল তো সেই দুটাৰ বাবে তেওঁলোকে ব্লেডৰ মাজত এনেকুৱা ফুটা দিছিল যাতে ৰেজাৰৰ লগত ব্লেডখন ধুনিয়াকে খাপ খুৱাই ৰাখিব পাৰে অৰ্থাৎ এটাচ কৰি ৰাখিব পাৰে তো পিছত তেনেকৈ জিলেট কোম্পানীয়ে ব্লেডখন বনালে তাৰ পিছত অইন কোম্পানী বিলাকে যেতিয়া ব্লেড বনোৱা আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে জিলেটে বনোৱা ব্লেডৰ নিচিনাকে ফলো কৰি এনেকুৱা মাজত ফুটা থকা ব্লেড বনাবলৈ ষ্টাৰ্ট কৰিলে তো তেনেকৈ এই মাজত ফুটা থকা ব্লেড আহি গল অৰ্থাৎ ব্লেডৰ সাইজটো তেনেকুৱা হৈ গল তাৰ পিছত আৰু এটা কাৰণ আছে যে এই ব্লেডখন বহুত ফ্লেক্সিবল হয় বহুত নমনীয় কোমল হয় অৰ্থাৎ পাতল হয় যদি ফুটাকেইটা নাথাকে মাজত তেন্তে ইয়াৰ ভাঙি যোৱা চান্সটো বেছি থাকে তো সেইভাবে ইয়াৰ মাজত ফুটা দিয়া হয় যাতে দুটাৰে এই যেটো পাতল লেয়াৰ আছে এই পাতল লেয়াৰ দুটাৰ ওপৰত বেছি বল প্ৰয়োগ নহয় অৰ্থাৎ প্ৰেছাৰ নপৰে ষ্ট্ৰং হৈ থাকে তাৰ পিছত আৰু এটা কাৰণ হল যে ব্লেডখন একদম প্লেন হৈ গলে আপোনালোকৰ ধৰাত অসুবিধা হ'ব তো ব্লেডখন পানী চানি লাগিলে পিছল খাই লগে লগে আপোনালোকৰ আঙুলি কাট সো এইবিলাকে কাৰণ আছিল ব্লেডৰ মাজত ফুটা দিয়াৰ তো ঠিক আছে আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পালে ব্লেডৰ মাজত ফুটা থকাৰ কাৰণটো কি তো ভিডিওটো চাই যদি ভাল পায় তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক ঠিক আছে ফ্ৰেন্ডস নাও বাই বাই টেক কেয়াৰ ব্লেডখন ভাঙি দিলো ৰে দুই টুকুৰ